কুকুৰাখিনিক চাউল দিবলৈ আহিছোঁ আৰু সিহঁতৰতো চাউল দিয়ে জাহ সিহঁতে মানে ভালকৈ চিনি পায় জাহটো দেখিলে সিহঁতে নখত উৎপাত লাগে মানে সিহঁতৰ গম পায় যে সিহঁতক যে চাউল দিবলৈ আহিছে বুলি এতিয়া পিছে কুকুৰা বহুত কম আছিলে 20-25জনী মানে কুকুৰা আছিলে আগতে 100 ওপৰত কুকুৰা আছিলে এটা পিঞ্জত 5জনীকৈ ভৰাই থৈ দিছিলে এইখিনি কুকুৰা প্ৰায় এতিয়া 5 বছৰ মানেই হ'ল বহুত বিকাও হ'ল ঘৰত খোৱাও হ'ল কিছুমান মৰিলে এতিয়া গৰুগৈ মানে ইমানকেইজনীহে আছেগৈ আৰু এইখিনি পিছে লোকেল কুকুৰা নহয় লেয়াৰ কুকুৰা হয় সিহঁতক প্ৰায়ভাগ মেলি দিয়া নহয় মেলিবলৈ সিহঁতক মানে বহুত অকৰা দেই কুকুৰাখিনি যদি আপুনি মেলে ভালদৰে খোজকাঢ়ি মানে যেতিয়া অকল মানুহৰ পিছে পিছে লাগি ঘূৰি ফুৰে সেইকাৰণে সিহঁতক প্ৰায় এনেকৈ ইয়াতে সোমাই থাকে কেতিয়াবা বা অকণমান মেলি দিয়ে বা আকৌ ধৰি ধৰি আকৌ সোমাব লাগে এনেকুৱা কথা আৰু আনকি পিছে কণী আগতে মানে ইমানেই কণী পাৰিছিলে মানে খৰাহি মানে এপাচি কণী আনে আৰু মানে চায়ে ভাল লাগে মানে আগতে ভাল পাই থকা সময়তো মানুহজনে মোক লগ কৰিবলৈকে মোলৈ ডিম লৈ যায় প্লেটৰ হিচাপে আজিকালি পিছে সিহঁতি বহুত বেয়া হৈ গ'ল আজিকালি কণী পেলাই সিহঁতি নিজে খাব মানে পাৰেহে একদম লগালগ খাই থৈ দিয়ে নাজানো আৰু কি হ'ল তেতিয়া দেখিছে ইমান ধুনীয়াকৈ সিহঁতি চাউলবোৰ খাই আছে